हेलो एभ्रिवान अमन pompi ब्लग्सৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আহিছো মই মা ঘৰত মানে আমাৰ গাঁৱত তেলাহি ভকত গাঁৱত আৰু ইয়াত শংকৰ উৎসৱৰ ভাওনা আছে আৰু ইয়াত সকলো ভাৱৰীয়া বিলাকে মেকআপ কৰি আছে আৰু আজি ভাওনাখনৰ নাম হৈছে পদ্মাৱতী সতীত্ব ৰক্ষা আৰু আসলতে আজি আমাৰ আহি পোৱা দেৰি হ'ল আৰু আহা যোৱা কৰি থাকাখিনি আপোনালোকক দেখুৱাব নহল আৰু আহি পাই অকল সময় থাকি আমি ইয়ালে আহিলো ভাওনা চাবলৈ আৰু ইয়াতে মই ভাৱৰীয়া বিলাকৰ মেকআপ খিনি বলো দেখুৱাই লওঁ আৰু চাই থাকিবা ভাওনাখন শেষলৈকে মই অলপ দৃশ্য আপোনালোকক দেখুৱাবৰ কাৰণে ৰাখি থৈছো তেতিয়াহলে চাই থাকিব শেষলৈকে
ভাওনা আমি চাৰে 3টামানত ঘৰলৈ আহিলোঁ, কাৰণ ল'ৰাটো টোপনি ধৰিলে, সেইটো কাৰণে আমি ভাওনাখন বৰ শেষলৈকে চাব নোৱাৰিলোঁ। আৰু আপোনালোকলৈ অলপ দৃশ্য তথাপিও মই ৰাখি থ'লোঁ, কেনেকুৱা পালে জনাব। আৰু কেইখনমান ভাৱৰীয়া ফটো মই শেষত লগাই দিছোঁ, চাব।